Hello everyone, good morning. Good morning बोले तो प्राय किसी ना. Hello everyone, welcome to our YouTube channel. मैं आज आपको কৈছিলো যে আজি মই বিৰিয়ানী বনাম সো গোটেইখিনি জগা কৰি ইয়াতে ডাইনিঙত থৈ দিছো পিয়াজ কাটি থৈ দিছো ইয়াতে পিয়াজ ভাজিছিলো কিন্তু অলপ জলদি গল আৰু ইয়াতে আছে গৰম মছলা কটা গৰম মছলা গৰম কৰি পেলাই গুড়া কৰি লৈছো ইয়াতে সব মছলা মিক্স কৰি কৈছে ধনিয়া পাত আৰু পদিনা আৰু ইয়াতে মাংস ইয়াফালে চাউলখিনি বনাই কিনে ৰেডি কৰি থৈ দিছো কাৰণ কিয় আজি বেলেগ চাউল বিৰিয়ানী চাউল যেটো মই বনাও হেতু নাই সেইকাৰণে হেতু চাউলখিনি ভাঙি যাব বুলি ইয়াতে ৰাইচ কুকাৰত বনাই দিছো কাৰণ ইয়াতে চাউলকেইটা এটা হ'ব যিমানো যি চাউল নহওক আৰু এইফালে মই বিলাহী পিচি থৈ দিছো কৈছে বিৰিয়ানীৰ ফ্লেভাৰ মেইন বস্তু হৈছে এইটো মেইন পাৰ্ট ফ্ৰেণ্ডছ এতিয়া মাংস হ'ব আৰু চাওক সৌ অৱস্থা হৈছে অলপ সিজিব বাকী আছে মাংসটো বাকী এইফালে পদিনা পাত জ্বালা পিঁয়াজ ভাজি ৰেডি কৰি থৈ দিছোঁ এইফালে ভাতো হৈ গৈছে এয়া এইফালে পাপৰ আৰু চালাড এয়া চাওক ফাইনেল বিৰিয়ানী অলপ দেখাত বেয়া দেখাইছে কাৰণ কিয় পিটুটুকৈ লাষ্টত লৈছোঁতো এয়া চিকেন ডাঙৰ ডাঙৰ পিচ বনাইছিলোঁ এয়া এতিয়া খাওঁ চাব নাপায় বাই আমি এতিয়া খোজকাঢ়ি আছোঁ ৰাস্তাত আৰু লৈছোঁ লেচু বেলেগত 100 টকা কৈ আছিলে মিঠা তো লওঁ নলগে 50 টকাত পালোঁ লৈ ল'লোঁ কিন্তু খালোঁ যে একদম টেঙা মাংসই নাই তো এতিয়া ঘৰত যাওঁ ভাবিছিলোঁ কিবা খাওঁ বুলি নাখাওঁ আৰু খাব গৈছিলোঁ কিবা বেলেগ আৰু খাই আহিলোঁ চানা ভাজা আলু ঘৰত আহি পেলাই খাই আছোঁ এতিয়া আৰু আজি বনাম ৰাতি আলু পৰঠা আৰু যে আকৌ ভিডিঅ'ত মানে কি আজি বনাইছোঁ বিৰিয়ানী আৰু আপোনালোকক গোটেই মই ডিটেইলছ দেখুৱাই নাই কাৰণ কি আপোনালোকে কমেণ্ট কৰিব লাগিব আৰু ছাবস্ক্ৰাইবাৰ বঢ়াব লাগিব এতিয়া অনুৰোধ যে মই ভিডিঅ'ৰ মই গোটেই ডিটেইলছখিনি কেনেকৈ বনাওঁ গোটেইখিনি ফুল দি দিম ৰিভিউ আৰু আজি দিনত বিৰিয়ানী খাইছোঁ আপোনালোক দেখাইছে আৰু এতিয়া আলু পৰঠা আৰু চাটনি বনাম আৰু আজি আমাৰ দোকান বন্ধ কৰিছোঁ কাৰণ আজি স্কুল বন্ধ